মানুহৰ মাংস খাইছা? নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ। এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। অসমত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা, এক আজব ঘটনা সংঘটিত হৈছে অসমত। মানুহে খাইছে মানুহৰ মাংস, ভক্ষণ কৰিলে মানুহৰ মাংস মানুহে। এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সাৱধান হওক অসমবাসী ৰাইজ, মানুহে খাইছে মানুহৰ মাংস। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাত। বঙাইগাঁও জিলাত মানুহে খাইছে মানুহৰ মাংস। শ্মশানত গৈ সুৰাপান কৰা এজন ব্যক্তিয়ে খালে মানুহৰ মাংস। ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমতে।